নমস্কাৰ বন্ধুসকল, আমাৰ পেজলৈ সকলোকে স্বাগতম জনাইছোঁ। আহক আজি আমাৰ মাজৰ আমাৰ আত্মীয় স্বজন হেৰাই গ'লে আমি কেনেকৈ তেখেতলোকৰ স্মৃতিসৌধ আকাৰেৰে আমি কেনেকৈ তেওঁলোকক আমি আমাৰ মাজত জীয়াই ৰাখিব পাৰোঁ। আহক আমি তাৰ বিষয়ে আমি কেনেকৈ স্মৃতিসৌধ বনাওঁ, আমি তাৰ কিছুমান আজি মডেল দেখুৱাওঁ আপোনালোকক। আহক আমি আজি তাৰ মাজলৈ ঘূৰি যাওঁ। এইটো এটা মডেল। এই আপোনালোকে যিখিনি ক'লা অংশ দেখিছে সেইখিনি আমাৰ গ্ৰাউণ্ড লেভেল, অৰ্থাৎ আমি যিখিনি মাটিত আমি খোজকাঢ়োঁ সেই মডেলটো, সেই সমান ঠাইকণ আমি ৰাখি লৈছোঁ। তাৰ ওপৰত আমি য'ত তেখেতক অন্তিমভাৱে ৰাখিম স্মৃতিসৌধ আকাৰেৰে, তাক আমি অকণমান ওখ কৰি লৈছোঁ। সেইটো আপোনালোকৰ ইচ্ছা অনুযায়ী আপোনালোকে ওখ কৰি ল'ব পাৰে। তাৰপিছত এইখিনি আপোনালোকে সাধ্য অনুসাৰে কিছুমানে মাৰ্বল পাথৰেৰে বনায়, কিছুমানে টাইলছে বনায়, কিছুমানে আমাৰ নিয়মীয়া নৰ্মেলি আমি যিটো ঢালাই কৰোঁ সেইভাগে বনায়, সেইভাগে আমি বনাব পাৰোঁ। তাৰপাছত তেখেতলোকৰ অকণমান সুন্দৰভাৱে তেখেতক এটা বিচনা আকাৰে বা এটুকুৰা ব্লক বনাই তেখেতক আমি ৰাখিব পাৰোঁ। তাৰপাছতে মই ইয়াত দিছোঁ ঘৰ আকাৰত। এইটো দিলে অকণমান ধুনীয়া লাগে দেখি। মই কেমেৰা পাৰ্চনক অকণমান ওচৰলৈ যাব দিছোঁ, জুম কৰি পেলাই দেখুৱাব দিছোঁ। এইখিনি আমি ঘৰ আকাৰে বনাই দিছোঁ। ইয়াতে তেখেতলোকৰ ইচ্ছা অনুযায়ী তেখেতৰ মৃতকজনৰ নাম, মৃত্যুৰ তিথি, তাৰিখ এইখিনি লিখিব পাৰে। ইয়াত আমাৰ হৃদয়খনৰ ওচৰত অৰ্থাৎ বুকুৰ ওচৰত তেখেতলোকে এপাহ ফুলেৰে দিব পাৰে, সুন্দৰ লাগিব। আৰু কিছু কিছু লোকে ভৰিৰ আপোনাৰ চিহ্ন ৰাখে, পদচিহ্ন। তেখেতলোকে পদচিহ্নসমূহ ইয়াত ৰাখিব পাৰে। আমি ইয়াত ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিছোঁ। তাৰপিছত আমাৰ কিছু কিছু লোকে প্ৰায় ডেইলি হওক, মাহেকত হওক বা তেখেতলোকৰ মৃত্যুৰ তিথিত বিভিন্ন অনুষ্ঠানত, বিহুৱে সংক্ৰান্তিয়ে মৃতকজনক চাকি বন্তি দি তেখেতলোকক আৰাধনা কৰে, পূজা কৰে। তাৰ কাৰণে আমি দুটা জেগা ৰাখিছোঁ ইয়াতে, আপোনালোকে দেখিছে। সেইখিনি হৈ গ'ল। এইখিনি দিলে আপোনালোকে ধুনীয়াকৈ যদি টাইলছ লগায় বা মাৰ্বল পথৰ লগায়, ইয়াতে আপোনালোকে ধুনীয়াকৈ মাৰ্বল পথৰ আপোনালোকে ইচ্ছা অনুযায়ী অৰ্থাৎ কালাৰ কম্বিনেশ্যনটো মিলাই আপোনালোকে এইখিনি কৰিব পাৰে। তাৰপিছতে আমি যাওঁ, আমি এইখিনি দিয়া নাই, আপোনালোকৰ এইটো ইচ্ছা অনুসাৰে সকলোৱে সাধ্যানুসাৰে আচলতে কৰিব পাৰিব। ইয়াতে আপোনালোকৰ 4টা খুঁটি লগাই ইয়াতে এখন শ্বেড দি পেলাই যদি আপোনালোকে ৰাখে, তেতিয়া এই যিখিনি অংশ, এইটো যিটো তেখেতৰ স্মৃতি, এইখিনি তেওঁলোকৰ খুব সুন্দৰভাৱে থাকিব। অৰ্থাৎ বৰষুণ নপৰে, ৰ'দ নপৰে, তেনেকৈ তেওঁলোকৰ মাজত থাকি যাব। এইখিনিতে আৰু কথা উল্লেখ কৰিব লাগিব, এইখিনিতে মই কেইটামান খুঁটি দিছোঁ। সেই খুঁটিকেইটা আচলতে আমি ষ্টেইনলেছ ষ্টীলৰ যিটো পাইপ পায়, ডাঙৰ ডাঙৰ পাইপ, আমাৰ খটখটিবিলাকত যিবিলাক দিয়া হয় সাধাৰণতে RCC বিল্ডিংবিলাকত, তেনেকুৱা পাইপ দিয়া হৈছে। এইটো আমি জাষ্ট কাগজেৰে আপোনালোকক অংকন কৰি জাষ্ট দেখুৱাইছোঁ আপোনালোকৰ মডেলৰ কাৰণে। ইয়াতে আপোনালোকে পাইপখিনি বহুৱাই ইয়াতে আপোনালোকে ধুনীয়াকৈ চেইন, যিটো ষ্টেইনলেছ ষ্টীলৰ আপোনাৰ ধুনীয়া ৰূপৰ নিচিনা চেইন পায় ন, সেই চেইনটো আপোনালোকে ইয়াতে লগাই দিব পাৰে। ইয়াতে লগাই দিলে আৰু অকণমান সোণত সুৱগা বুলি কয় যে, তেনেকুৱা হ'ব। আৰু ইয়াৰ পিছত ইয়াত যিখিনি খুঁটি দিয়ে, আমি ইয়াত পিছফালে খুঁটি দিয়া নাই। মই কেমেৰা পাৰ্চনক অকণমান জুম কৰি দিবলৈ কৈছোঁ। ইয়াত আমাৰ খুঁটি দিয়া নাই। আমি ইয়াত খুঁটি দি পেলাই ইয়াৰ নিচিনাকৈ চেইম খুঁটি দি পেলাই আমি তাতো আমি চেইন দিব পাৰোঁ। আৰু ইয়াত তেখেতলোকে ইচ্ছা কৰিলে দুফালে দুখন শৰাইও দিব পাৰে। এইটো এটা মডেল হ'ল। আশা কৰোঁ আপোনালোকে আপলোডো হৈছে। আপোনালোকৰ হয়তো মৃতকৰ যদি কোনোবাই ইচ্ছা কৰে এনেকৈ মডেলটো বনাব পাৰে। আমি আৰু এটা মডেল দেখুৱাইছোঁ আপোনালোকক। এইটো এটা মডেল, মই অকণমান থিয় কৰি দিব দিছোঁ এখেতক। এইটো সেই একেই মডেল। এইটো আপুনি অকণমান ভালকৈ চাওকচোন। এইটো ছেইম আগৰটোৰ দৰেই আমি এইটো গ্ৰাউণ্ড লেভেল ৰাখিছোঁ। ইয়াতে আমি অকণমান ওখ কৰি দিছোঁ। ওখ কৰি দিয়াৰ পিছত এইখিনি আমি বগা টাইলছেৰে ৰাখিছোঁ। আৰু কিছু কিছু লোকে মূৰ্তি বনায়, মাৰ্বলৰ হওক, পকাৰ হওক, ফাইবাৰৰ হওক, তেখেতলোকে মূৰ্তি বনায়। এইসমূহ আমি এনেকৈ দিলে খুব ধুনীয়াকৈ আপোনালোকে বুজি পাব, আশা কৰোঁ। এইটো চাওকচোন, আমি জাষ্ট মডেলটো বনাইছোঁ এইটো আপোনালোকক দেখুৱাবৰ কাৰণে। আমি এইটো সম্পূৰ্ণ চাদা এটা ঘৰ হৈ আছে। ইয়াতে আমি খুঁটি দিছোঁ 4টা চাৰিওফালে। ইয়াতে আমি এখন চাদ দিম, একেবাৰে শেষত আপোনালোকক চাদখন দিম। ইয়াতে আমি মূৰ্তিটো য'ত ৰাখিম, তেখেতৰ স্মৃতি য'ত ৰাখিম, এই ভাগ আমি এতিয়া কাগজে বনাইছোঁ। এয়া চাওক, এয়া আমি কাগজে বনাইছোঁ। এয়া চাওক, এয়া সম্পূৰ্ণ কাগজ। এয়া কাগজ আমি কাগজত জাষ্ট বনাই লৈছোঁ। বনাই লৈ পেলাই আমি ইয়াত ৰাখি দিছোঁ। অৰ্থাৎ আমি তেখেতক
অন্তিম মূৰ্তিভাগ য'ত ৰাখিম আমি তাতে তেখেতক ৰাখি দিছোঁ। আমি এতিয়া আপোনালোকক দেখুৱাবৰ বাবে বুজাবৰ বাবে জাষ্ট ডেমো আমি এটা পুতলা ৰাখি দিলোঁ ইয়াতে। এইটো পুতলা ৰাখি দিলোঁ। এই সম্পূৰ্ণ কামখিনি আপোনালোকৰ নিজৰ সাধ্য অনুসৰি আপোনালোকে কৰিব পাৰিব। আপোনালোকে যদি ভাবে মাৰ্বল পথৰেৰে কৰোঁ মাৰ্বল পথৰেৰে কৰিব পাৰিব, হয়তো যদি ভাবে টাইলছে কৰোঁ টাইলছে কৰিব পাৰিব। এইখিনি সম্পূৰ্ণ বনোৱাৰ পাছত আপোনালোকে ইয়াত আগৰ ভিডিঅ'ৰ নিচিনাকৈ আপোনালোকে ইয়াত খুঁটি দিব পাৰে। ইয়াতে আপোনালোকে খুঁটি দিব পাৰে, এইখিনিত খুঁটি দিব পাৰে, ইয়াত খুঁটি দিব পাৰে। ইয়াত খুঁটি দি পেলাই আপোনালোকে ইয়াত মই জাষ্ট খালী কাগজ এখন লৈছোঁ। খালী কাগজ দি আপোনালোকক বুজাবৰ হকে ইয়াত আমি এখন কাগজ দি দিলোঁ। কাগজ দি দিয়াৰ পিছত চাওক আপোনালোকে কিমান ধুনীয়া লাগিছে। ইয়াত আপোনালোকৰ আত্মীয়জন কিমান ধুনীয়াকৈ সুৰক্ষিত হৈ থাকিব। আৰু যদি আপোনালোকে ভাবে এইফালে আপোনালোকে চাওকচোন, তলেদি চাওক, মই অকণমান জুম কৰি দিছোঁ। ইয়াতে তলত এইফালে এইটো চুকত এই চুকত আপোনালোকে যদি ইচ্ছা কৰে আপোনালোকে ধুনীয়াকৈ সুন্দৰ লাইট লগাই দিব পাৰে। লাইট লগাই দিলে অন্ততঃ আপোনালোকৰ মৃতকজনৰ মূৰ্তিভাগ ধুনীয়াকৈ আপোনালোকৰ জিলিকি থাকিব। এইসমূহ আজি আপোনালোকক দুটা মডেল আমি সদ্যহতে দেখুৱালোঁ, আৰু ভৱিষ্যতে আমি আৰু মডেল আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। আমি আৰু যদি কিবা পাৰোঁ আপোনালোকক দেখুৱাই আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। ধন্যবাদ।